হেল্ল' এভৰিৱান, শুভ আবেলি। আজি অকণমান বেলেগ এটা জুতিৰে চাহ কাপ খাওঁ বুলি ভাবিলোঁ আবেলি, গতিকে বস্তুটো বনাওঁ বুলি ভাবিলোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু বস্তুটো বনাবলৈ এয়া কেঁচা চুজি ল'লোঁ, চাহ খোৱা কাপেৰে 2 কাপ, আৰু মানুহৰ পৰিমাণ চাই লৈছোঁ আৰু আমাৰ একেবাৰে কম যে, গতিকে এই কাপটোত 2 কাপ কেঁচা চুজি লৈছোঁ আৰু তাৰ পাছতে আধা কাপ, একেটা কাপেৰে আধা কাপ চেনি লৈছোঁ, কাৰণ মই ইয়াত মিঠা বেলেগ বস্তুও দিম, গতিকে মিঠা পৰিমাণটো কমকৈ দিছোঁ এতিয়া। আৰু দিছোঁ 1 কাপ গাখীৰ, আমুল গাখীৰ। গাখীৰ দিলে মানে বেছি ভাল লাগে, গতিকে গাখীৰ আছিলে দি দিছোঁ। আৰু তাৰ পাছতে দিছোঁ এয়া আধা কাপ নহয়, তাতকৈ অকণমান কম পানী দিছোঁ। আৰু ইয়াতে দি দিছোঁ এয়া ঘিউ এচামুচ দি দিছোঁ। ঘিউটো দিলে মানে গোন্ধটো বেছি ভাল লাগে, আৰু থাকিলে দিব পাৰে, নাথাকিলেও নাই, আৰু মোৰ আছে কাৰণে দিছোঁ। আৰু তাৰ পাছতে দিছোঁ এয়া মই মৌজোল দিম বুলি কৈছিলোঁ আপোনালোকক, মিঠা বেলেগ বস্তু এটা দিম বুলি যে কৈছিলোঁ, মৌজোল দিছোঁ। আৰু সকলোখিনি ধুনীয়াকৈ মিহলাই এয়া পৰিমাণটো চাই লৈছোঁ, বেছি পাতলাও নহয়, বেছি ডাঠো হ'ব নালাগিব। আৰু এয়া ধুনীয়াকৈ গুলিছোঁ। আৰু ইয়াত মই চ'দা অকণমান দিছিলোঁ যে, পাহৰিছিলোঁ আপোনালোকক, মানে ভিডিঅ' কৰিবলৈ নহ'লেই, ছোৱালীয়ে আমনি কৰিছিলে, সেইকাৰণে চ'দা অকণো দি দিছিলোঁ, আৰু বেকিং চ'দা। আৰু তাৰ পাছতে এয়া এঘণ্টামানৰ কাৰণে ধুনীয়াকৈ সম্পূৰ্ণ মানে বন্ধ কৰি পেলাই ৰাখি থৈ দিলোঁ। আৰু এঘণ্টামানৰ পিছত এয়া খুলি চাওঁ, যিহেতু চ'দা দিয়া আছে, গতিকে অকণমান ফুলি যাব, আৰু তেনেকৈ ৰখাই থ'লে মানে ফুলি যায় বস্তুটো। আৰু এয়া চাওকচোন, প্ৰথমতে পাতলা আছিলে, এতিয়া অকণমান ডাঠ হৈ গুচি গ'ল। আৰু তাৰ পাছতে এতিয়া বস্তুটো বনাবলৈ বুলি ৰেডি কৰিছোঁ। এয়া সৰু সৰু বাতি, একেটা চাইজে 2টা বাতি লৈছোঁ, ইয়াতে মানে দিব লাগিব, যিহেতু বস্তুটো মই মানে ভাপত সিজাম, গতিকে আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিছোঁ, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে শেষত। আৰু এয়া বাতিটোতে সম্পূৰ্ণকৈ নালোৱা, যিহেতু ফুলি যাব, গতিকে অকণমান বাকী ৰখাইছোঁ, আৰু এনেকৈ দি গৈছোঁ সৰু হেতাখনে 3-4 চামুচমান। বাতিটো সৰু সৰু, একেটা চাইজে হয় 2টা, আৰু চাই যাবচোন বাৰু শেষলৈকে। আৰু যিহেতু মই ভাপত সিজাম বুলি কৈছোঁ, আৰু এইটো অকণমানি কাপ এটাও আছিলে, তাতো দি দিছোঁ। আৰু যিহেতু ভাপত সিজাম বুলি কৈছিলোঁ, এয়া কেৰাহীত গৰম পানী দিছিলোঁ, পূৰা উতলি আছে। আৰু মই ষ্টেণ্ড ব্যৱহাৰ কৰিছোঁ, এইটো দেখিছেনে, সকলোৰে হাতত থাকেই এইটো পিহনা, গতিকে পিহনাখন ধুনীয়াকৈ ইয়াত বহালোঁ। আৰু যিহেতু ফুটা ফুটা আছে, ভাপত সিজিব লাগিব, গতিকে এনেকৈ মই ধুনীয়াকৈ দি পেলাই বাতিকেইটা ঢাকি দি দিলোঁ। আৰু খুব বেছি 20-25 মিনিটমানৰ পিছত হৈ যাব। আৰু এই কাপটো এইটোতো আছিলে, সেইটোতো দি দিছোঁ ধুনীয়াকৈ। আৰু এয়া মোৰ সম্পূৰ্ণ 25 মিনিট হ'ল, আৰু 25 মিনিটৰ পিছত এয়া হৈছেগৈ, অকণমান বাকী আছে, গতিকে মই চাকু এখনে অকণমান চাইছোঁ, সেয়া লাগি আহিছে, গতিকে বাকী আছে অকণমান, আকৌ অকণমান সময়ৰ কাৰণে থৈ দিলোঁ। আৰু ফাইনেল লুকটো এয়া দেখিছেনে, ইমান ধুনীয়া কোমল কোমল, আৰু বহুত বেছি ভাল লাগিছে। আৰু কেনেকুৱা লাগিছে বাৰু দেখিবলৈ, মানে আমাৰ যেনেকৈ ডেক্সি পিঠাবিলাক বনায়, তেনেকুৱা নিচিনা হৈছে ন, বহুত বেছি ভাল লাগিছে দেখিবলৈ। আৰু মই ভবাই নাছিলোঁ এনেকুৱা হ'ব বুলি, কিন্তু বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকেও বনাব পাৰে, গতিকে আজিলৈ বাই বাই দেই।